হাই গাইজ, যদি আপোনালোকৰ সঁচাকৈ ভৰি আছে তেতিয়াহ'লে আজি মোৰ এই ভিডিঅ'টো চাওক। আজিৰ মোৰ এই ভিডিঅ'টো সেইসকলৰ বাবে যিসকলে দৌৰি ভাল পায় বা যিসকলে নতুনকৈ এছাম পুলিচত নামভৰ্তি হ'ব বিচাৰে বা এছাম পুলিচত যাব বিচাৰে, তো তাৰ বাবে দৌৰাটো অত্যন্ত প্ৰয়োজনীয়। আৰু যদি দৌৰাত আপুনি সফল নহয় তেতিয়াহ'লে এছাম পুলিচত যোৱাটো অসম্ভৱ, তো দৌৰিবই লাগিবই। তো মই আজি আপোনালোকক ভিডিঅ'টোৰ জৰিয়তে ক'বলৈ চেষ্টা কৰিম যে এছাম পুলিচত আপোনালোকে কেনেকৈ দৌৰিব বা কেনেকৈ দৌৰিলে আপোনালোকে সফল হ'ব। আৰু বহুতো এনেকুৱা ব্যক্তি আছে যে দৌৰে কিন্তু দৌৰাত সফল নহয়। আৰু ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে মই আপোনালোকক কৈ দিওঁ যে মই কোনো ধৰণৰ দৌৰবিদ নহয় যে মই আপোনালোকক কিছু উপদেশ দিম। আচলতে মই বিভিন্ন ধৰণৰ নেটত হওক বা বিভিন্ন ধৰণৰ সৰু ডাঙৰ দৌৰবিদ হওক, তো এই সকলোবোৰৰ বিভিন্ন লিখনি বা জীৱনী, তো এই সকলোবোৰ পঢ়ি বা আপোনালোকৰ মাজলৈ আজিৰ এই ভিডিঅ'টো আৰম্ভ কৰিছোঁ যাতে আপোনালোকে দৌৰাৰ ক্ষেত্ৰত কিছু সফল হ'ব পাৰে মোৰ এই ভিডিঅ'টো চাই। তো সকলোবোৰ ক'বলৈ চেষ্টা কৰিম আজিৰ এই ভিডিঅ'টো কেনেকৈ দৌৰিব লাগে বা দৌৰাৰ আগত আপোনালোকে কি কি খাদ্য খাব লাগে, কি কি খাদ্য খাব নালাগে, তো সকলোবোৰ সম্পূৰ্ণ সহজ সৰল ভাষাত ক'বলৈ চেষ্টা কৰিম। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। পইণ্ট 1, যেতিয়া আপোনালোকে দৌৰিব সেই দৌৰাৰ আগত 2 মিনিটমান সময় আপোনালোকে ৱাৰ্ক মাৰ্ক কৰিব পাৰে। আৰু ইয়াৰ ফলত আপোনালোকৰ সেই যি মাংসপেশী আছে এই মাংসপেশীসমূহ কিছু লুজ হ'ব আৰু ইয়াৰ ফলত আপোনালোকে ধুনীয়াকৈ দৌৰিব পাৰিব, কোনো ধৰণৰ বিৰক্তি নালাগে। তাৰ উপৰি আপোনালোকে ষ্ট্ৰেমিং কৰিব পাৰে আৰু ইয়াৰ ফলত আপোনালোকৰ যি গাঁঠিত খাপ খাই ধৰে বা কিছুমান ধৰণৰ গাঁঠিৰ বিষ থাকে, তো এই বিষসমূহ নোহোৱা হয়। কিন্তু এই দুয়োটা কৰোঁতে ওলট পালট নকৰিব। আগতে আপোনালোকে ৱাৰ্ক মাৰ্ক কৰক, তাৰপাছত ষ্ট্ৰেমিং কৰক। তো এই দুটা ধুনীয়াকৈ কৰি লওক 2 মিনিটমান, তাৰে পিছত আপোনালোকে দৌৰা আৰম্ভ কৰি দিয়ক। পইণ্ট 2, যেতিয়া আপোনালোকে দৌৰা আৰম্ভ কৰিব তেতিয়া মানুহজন সম্পূৰ্ণ চিধা হৈ বা পোন হৈ নলাব। আৰু এইকাৰণে নলাব, পোন হৈ বা চিধা হৈ আপোনালোকে যেতিয়া দৌৰিব তেতিয়া আপোনালোকৰ গৰা বা ভৰিৰ পতা একেলগে পৰিব বা মাটিৰ লগত একেলগে স্পৰ্শ হ'ব। আৰু ইয়াৰ ফলত আপোনালোকৰ যিবোৰ নাৰ্ভ আছে ভৰিত, সেই নাৰ্ভসমূহত কিছু আঘাত পোৱাৰ সম্ভাৱনা থাকে বা ভৰিৰ বিষ হোৱাৰ সম্ভাৱনা থাকে। তো আপোনালোকে কিছু হেলনীয়া হৈ দৌৰিবলৈ চেষ্টা কৰিব। আৰু ইয়াৰ ফলত আপোনালোকৰ যিটো দৌৰাৰ অভ্যাস, সেই দৌৰাৰ অভ্যাসটো যথেষ্ট স্পীড হ'ব আৰু আপোনালোকে হয়তো কম সময়ৰ ভিতৰত সেই নিৰ্দিষ্ট স্থানত অতিক্ৰম কৰিব পাৰিব। পইণ্ট 3, যেতিয়া আপোনালোকে দৌৰা আৰম্ভ কৰিব তাৰ আগতে আপোনালোকে পেট ভৰাই ভাত খাই নল'ব বা বিভিন্ন ধৰণৰ খোৱা খাদ্য পেট ভৰাই নাখাব। আৰু এইকাৰণে নাখাব যে আপোনালোকৰ সেই দৌৰি থকা সময়ত সোনকালে ভাগৰ লাগিব আৰু আপোনালোকে উশাহ নিশাহ তো এই সকলোবোৰ ছুটি হৈ আহিব। তো পেট ভৰাই একো খাদ্য নাখাব সেই দৌৰাৰ আগত। লগতে পনীয়া জাতীয় খাদ্য কিছুমান নাখাব, যেনে আপোনালোকে মেংগ' হওক বা বহুতে কয় যে ORS খালে এনাৰ্জি পাব, তো এইবোৰ নাখাব। আপোনালোকে খাব কেৱল 1 বা 2খন শুকান ৰুটি বা ব্ৰেড বা কল, আপেল বা আঙুৰ, তো এনেকুৱা ধৰণৰ কিছুমান ফল খাব, কিন্তু কম পৰিমাণে, যথেষ্ট বেছি পৰিমাণে নহয়। তো এইবোৰ খায়ো আপোনালোকে দৌৰিব পাৰে। পইণ্ট 4, যেতিয়া আপোনালোকে জোতা পিন্ধি দৌৰিব সেই জোতাযোৰা কিছু ওজন থকা নল'ব, পাতল ল'ব আৰু আপোনালোকে সেই জোতাযোৰা কিছু লুজ ল'ব। আৰু ইয়াৰ ফলত আপোনালোকৰ সেই ভৰিৰ কোনো ধৰণৰ যাতে আঘাত নহয় আৰু ইয়াৰ ফলত আপোনালোকে ধুনীয়াকৈ দৌৰিব পাৰিব। তো এনেকুৱা জোতা পিন্ধিয়ে আপোনালোকে সেই দৌৰা আৰম্ভ কৰিব। পইণ্ট 5, যেতিয়া আপোনালোকে দৌৰিবলৈ আৰম্ভ কৰে তেতিয়া আপোনালোকে নিৰ্দিষ্ট স্থান স্থিৰ কৰি ল'ব যে আচলতে আপুনি ক'লৈ দৌৰি আছে আৰু আপোনালোকে ইফালে সিফালে কোনফালেও সেই দৌৰি থকা সময়ত নেচাই যেন। দৌৰি থকা সময়ত আপোনালোকে নিজৰ হাতৰ মুঠি টাইট কৰি ধৰি নাৰাখিব, লগতে দাঁত চিপি নাৰাখিব। আৰু দৌৰি থকা সময়ত আপোনালোকে নাকেৰে উশাহ লৈ মুখেৰে এৰি দিব। আৰু ইয়াৰ ফলত আপোনালোকৰ সোনকালে ভাগৰ নালাগে, যাৰ বাবে আপোনালোকে বহু ঠাই অতিক্ৰম কৰিব পাৰিব। আৰু এনেদৰে আপোনালোকে বিভিন্ন দৌৰ প্ৰতিযোগিতাত কম সময়ৰ ভিতৰত দৌৰিব পাৰে। আৰু মই আশা কৰোঁ যে এইকেইটা পইণ্টৰ ওপৰত নিৰ্ভৰ কৰি যদি আপোনালোকে দৌৰে তেতিয়াহ'লে নিশ্চয় সফল হ'ব।
লগতে দৌৰাৰ আপোনালোকৰ যিখিনি টাইম আছে এই টাইমখিনি কম সময়ৰ ভিতৰত নিৰ্দিষ্ট ঠাই অতিক্ৰম কৰিব পাৰিব। তো এইটো আছিল আজিৰ ভিডিঅ'। যদি ভিডিঅ'টো ভাল লাগিছে তেতিয়া লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, লগতে মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰিব। তো আজিলৈ বাই।